आसाम आयेन आफादनि 14थि रां बावजाया मैया जोबनानै थांबाय आरो बे जोबथा सानाव बावखुंग्रि बियाबनि एमएलए रुपम चन्द्र रायआ सदनाव मोनद' हारिनो एसटि होनांगौनि थाखाय माखासे बाथ्रा बुंथियो। बिथां एमएलए रुपम चन्द्र रायआ सदनाव दाबि दिखांदों दि थाखानाय एसटिफोरनि जेबो खहा जायाजासे मोनद' हारिनो एसटि होनांगौ होननानै मैया सदनाव दाबि खालामो। एमएलए रुपम चन्द्र रायआ सदनाव बिबुंथि लाखिबाय थानाय समावनो बुंथिगिरि रनजित दासआ बिथांखौ थांखिनानै बुंदों दि गिबि मन्थ्रिया राजबंशी राव रायज्लायनो गनायथि होखादों, मानो नोंसोरो राजबंशी राव रायज्लाया होननानै बुंदों बिथां बुंथिगिरिया। एमएलए रुपम चन्द्र रायखौ सदनाव राजबंशी रावाव रायज्लायनो थाखाय खावलायो बुंथिगिरि रनजित कुमार दास बिथाङा। मैया सदनाव बिपिएफनि एमएलए रुपम चन्द्र रायआ मोनद' हारिनो एसटि होनायनि माखासे बिबुंथि लाखिदों। मैया 14थि आसाम आयेन आफादनि रां बावजानि जथुमाया जोबनानै थांबाय आरो बे जथुमायाव थाखानाय एसटिफोरनि जेबो खहा जायाजासे मोनद' हारिनो एसटि होनो खावलायो बिपिएफनि एमएलए रुपम चन्द्र राय बिथाङा। माननीय अध्यक्ष महोदय, আমি সকলোৱে জানো যে কোচ ৰাজবংশীকে ধৰি যি 6 জনগোষ্ঠী অসমত আছে, এই 6 জনগোষ্ঠীয়ে আজি বহুদিনৰ পৰাই নিজৰ সাংস্কৃতিক, অৰ্থনৈতিক, ৰাজনৈতিক বিকাশৰ কাৰণে আজি অসমত আন্দোলন কৰি আছে। ঠিক একেদৰে কোচ ৰাজবংশী জনগোষ্ঠীটো আজি বহুদিনৰ পৰাই অসমত নিজৰ অৰ্থনৈতিক, সাংস্কৃতিক, ৰাজনৈতিক সকলো দিশত বিকাশৰ কাৰণে বা নিজৰ জাতিটোৰ উত্তৰণৰ কাৰণে তেওঁলোকে কাম কৰি আছে আৰু আজি অসমখনত আন্দোলন কৰি আছে, আপুনি দেখা পাইছে। আমি সকলোৱে জানো বৰ্তমানৰ সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী তথা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ সকলোৱে শ্ৰদ্ধাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসম তথা ভাৰতবৰ্ষত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীক সময় মিলেৰে আগবঢ়াই লৈ যাব বিচাৰিছে আৰু এই কথাটো বৰ্তমান সময়ত অতিকৈ গুৰুত্বপূৰ্ণ। অসমখনক আমি আগবঢ়াই যদি লৈ যাব লাগে তেতিয়াহ'লে প্ৰতিটো জাতি জনগোষ্ঠীক আমি আগবঢ়াই লৈ যাব লাগিব। আৰু আমি দেখা পাইছোঁ বৰ্তমানৰ আমাৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াত বসবাস কৰা প্ৰতিটো ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীৰ কালচাৰসমূহ, প্ৰতিটো জাতি জনগোষ্ঠীৰ অৰ্থনৈতিক বিকাশ কৰাৰ কাৰণে, ৰাজনৈতিক বিকাশ কৰাৰ কাৰণে তেখেতে কাম কৰি আছে আৰু আমি অতিকৈ আনন্দিত। আমি এই বুলিও দেখিব পাইছোঁ যে এইখন বিধানসভাতেই আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ আমাৰ যদিও ভাষাটো স্বীকৃতিপ্ৰাপ্ত হোৱা নাছিল, তথাপিও আমাৰ জনগোষ্ঠীটোক সন্মান জনাই তেখেতে আমাৰ নিজৰ ভাষাতে তেখেতে ইয়াতে আমাক এই বুলি শপত বাক্য পাঠ কৰিবলৈ সুযোগ দিছিলে। গতিকে আমি নিজকে আনন্দ অনুভৱ কৰিছোঁ, গৌৰৱ অনুভৱ কৰিছোঁ যে আমি এইখন অসম ৰাজ্যৰ আমি সন্তান, আমাৰ এই বৰ্তমানৰ যশস্বী মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ যথেষ্ট কাম কৰি আছে। কিন্তু আপোনালোকে সকলোৱে জানে অধ্যক্ষ ডাঙৰীয়া, আমাৰ জনগোষ্ঠীটো উত্তৰণৰ কাৰণে আমাৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাকে ধৰি আন বিভিন্ন স্বগোষ্ঠীয় জাতি জনগোষ্ঠীয় সংগঠনসমূহে বিভিন্ন দিনৰ পৰা আন্দোলন কৰি আছে। কিন্তু আমি দেখিবলৈ পাইছোঁ আজি আপোনালোকে দেখিছে যে অসমত বসবাস কৰা যি কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে 6টা জনগোষ্ঠী আছে, এই জনগোষ্ঠীসমূহে যি জনজাতিকৰণৰ কথা কৈ আছে, এই জনজাতিকৰণৰ ক্ষেত্ৰত কিন্তু আমি যিমান সোনকালে এই জনজাতিকৰণটো পাব লাগিছিল, এই জনজাতিকৰণটো পোৱা নাই। আমি দেখিবলৈ পাইছোঁ যে ইয়াত থকা যিসকল আমাৰ ট্ৰাইবেল জনগোষ্ঠী আছে তেওঁলোকে বিভিন্ন সময়ত এই বস্তুটোত আখোৱাৰ কথাটো তেওঁলোকে কৈ আহিছে আৰু ক'বই অধ্যক্ষ ডাঙৰীয়া, কোৱাটো দৰকাৰ আছে, কাৰণ নিজৰ জনগোষ্ঠীৰ অধিকাৰটো ৰক্ষা কৰিবলৈ সকলো জাতি জনগোষ্ঠীয়ে চিন্তা কৰে আৰু সেই ক্ষেত্ৰত আমিও তেওঁলোকক সন্মান জনাব বিচাৰিছোঁ। ইয়াত থকা বড়ো জনগোষ্ঠী হওক, ৰাভা জনগোষ্ঠী হওক, সকলো জাতি জনগোষ্ঠীৰ অধিকাৰ অধ্যক্ষ ডাঙৰীয়া সুৰক্ষিত থাকিব লাগিব আৰু সেই সুৰক্ষিত ৰখাৰ স্বাৰ্থতেই আমাৰ অসম চৰকাৰে আপোনালোকে দেখিছে যে সকলো জনগোষ্ঠীৰ জাতি জনগোষ্ঠীৰ অধিকাৰ খৰ্ব নোহোৱাকৈ এখন প্ৰতিবেদন তৈয়াৰ কৰিছে, যাতে সেই প্ৰতিবেদনখনৰ জৰিয়তে আগতে ইয়াত থকা এক্সিষ্টিং ট্ৰাইবেলসকলৰ অধিকাৰ খৰ্ব নোহোৱাকৈ কোচ ৰাজবংশীকে ধৰি আন আন যি 5টা জনগোষ্ঠী আছে তেওঁলোকক যাতে জনজাতিকৰণৰ মৰ্যাদা দিব পাৰে, সেই কথাটো কিন্তু অসম চৰকাৰে চিন্তা চৰ্চা কৰি আছে অধ্যক্ষ মহোদয়। কিন্তু আমি আজি এটা কথা দুখেৰে ক'ব বিচাৰিছোঁ অধ্যক্ষ মহোদয়, এই প্ৰতিবেদনখনৰ কথা যেতিয়া আহে সদায় আমি দেখিবলৈ পাওঁ যে প্ৰতিবেদনখনৰ কথা যে পিছুৱাই গৈ থাকে। আজি অসমত বসবাস কৰা এই 6টা জনগোষ্ঠীয়ে এইখন চৰকাৰৰ ওপৰত বহু আশাৰে ৰৈ আছে অধ্যক্ষ মহোদয়, যে এইখন চৰকাৰে যিহেতু ইয়াত বসবাস কৰা প্ৰতিটো খিলঞ্জীয়া জাতি জনগোষ্ঠীক গুৰুত্ব দি আহিছে, গতিকে আমাকো তেওঁলোকে সঠিক এইখন চৰকাৰে মৰ্যাদা দিব আৰু এই ক্ষেত্ৰত আমি সম্পূৰ্ণ বিশ্বাস আছে আমাৰ এইখন চৰকাৰৰ ওপৰত, কাৰণ আমি দেখি আহিছোঁ এইখন চৰকাৰে যথেষ্ট কাম কৰি আছে। যিবিলাক আগৰ চৰকাৰে কৰিব পৰা নাছিল সেই কামখিনি বৰ্তমানৰ চৰকাৰে কৰি আহিছে। কিন্তু আমি ভাবোঁ অধ্যক্ষ মহোদয়
যে কোচ ৰাজবংশীকে ধৰি আন আন যি 5টা জাতি জনগোষ্ঠী আছে এই জাতিসমূহক এক্সিষ্টিং ট্ৰাইবেলসকলৰ ক্ষতি নোহোৱাকৈ সোনকালে জনজাতিকৰণৰ মৰ্যাদা দিব লাগে। আপুনি এটা কথা জানে, ইতিমধ্যেই 1966ত কোচ ৰাজবংশীসকলক ৰাষ্ট্ৰপতিৰ অধ্যাদেশ জাৰিৰ জৰিয়তে আগতে জনজাতিকৰণ দিয়া হৈছিল। কিন্তু দুখৰ বিষয় 6 মাহ পিছতে সেই জনজাতিকৰণৰ মৰ্যাদাটো আমাৰ পৰা কাঢ়ি লৈ যোৱা হ'ল। আপুনি ভালকৈয়ে জানে, যদি এটা জনগোষ্ঠীৰ ক্ৰাইটেৰিয়া নাথাকে তেতিয়াহ'লে সেই জনগোষ্ঠীটোক কেনেকৈ জনজাতিকৰণ দিব পাৰে? আমাৰ ক্ৰাইটেৰিয়া থকাৰ কাৰণে আমাক সেই সময়ত জনজাতিকৰণ দিছিলে। গতিকে অধ্যক্ষ মহোদয়, মই আপোনাৰ জৰিয়তে আমাৰ চৰকাৰখনক আকৌ এবাৰ অনুৰোধ জনাব বিচাৰিছোঁ, লাঞ্ছিত বঞ্চিত হৈ থকা এই জনগোষ্ঠীবিলাকৰ উত্তৰণৰ কাৰণে যিসকল চৰকাৰে কাম কৰি আছে এই চৰকাৰখনক আকৌ অনুৰোধ জনাব বিচাৰিছোঁ যে এক্সিষ্টিং ট্ৰাইবেলসকলৰ, আমাৰ বড়ো ভাইসকলে হওক, ৰাভাসকলে হওক, কাৰ্বিসকল, যিসকল ট্ৰাইবেল মানুহ আমাৰ অসমত বসবাস কৰি আছে, আমাৰ এক্সিষ্টিং ট্ৰাইবেল ভাইসকলৰ ক্ষতি নোহোৱাকৈ কোচ ৰাজবংশীকে ধৰি আন যি 5টা জনগোষ্ঠী আছে অনতিপলমে জনজাতিকৰণৰ মৰ্যাদা দিয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ অধ্যক্ষ মহোদয়। এইখিনি অকণমান ৰাজবংশী ভাষাটো কৈ দিয়ক। মুখ্যমন্ত্ৰীয়ে এতিয়া শপত গ্ৰহণ কৰাৰ সুবিধা দিলে, আপোনালোকে ৰাজবংশী মই নকয়। আপোনাৰ জৰিয়তে অনুৰোধ জনাব খুজিছোঁ অধ্যক্ষ মহোদয় যে আমাৰ বিভাগীয় যি মন্ত্ৰী আছে, মই মন্ত্ৰীৰ পৰা জানিব খুজিছোঁ যে আমাৰ যি এই জনজাতিকৰণৰ যি প্ৰতিবেদনখন দাখিল কৰা হৈছিল এই প্ৰতিবেদনখন কত দিনৰ ভিতৰত হ'ব তাকে মই অনুৰোধ জানাই পুছিব খুজিছোঁ যে আমাৰ যাতে জনজাতিকৰণটা সোনকালে হয় আৰু লগতে আমাৰ যি এই কোচ ৰাজবংশীকে ধৰি আন আন 5টা জনগোষ্ঠী আছে যাতে জনজাতিকৰণৰ মৰ্যাদা সোনকালে পায় তাকে মই অনুৰোধ জনাব খুজিছোঁ।